নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ডিফেন্স মাইন ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা বিষয়বস্তু। মই বন্ধু-বান্ধৱীসকল, যিহেতু জানুৱাৰী মাহৰ 5 তাৰিখৰ পৰা আপোনালোকৰ SI এক্সাম হ'ব, চ' SI বিষয়ে মই আপোনালোকক নকওঁ। এতিয়া মই আপোনালোকলৈ ভিডিঅ'টি লৈ আহিছোঁ আছাম পুলিচ ABUB ৰিটেন এক্সামৰ চিলেবাছৰ ওপৰত। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এক্সাম পেটাৰ্ণবিলাক কেনেকুৱা ধৰণৰ হ'ব বা কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব, কেনেকৈ আপোনালোকে পঢ়িব, সকলোবিলাক তথ্য মই আপোনালোকক দি আছোঁ। আপোনালোকে মাত্ৰ ভিডিঅ'টি স্কিপ নকৰিব, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ ভালদৰে চাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব। বন্ধু-বান্ধৱীসকল, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এক্সাম পেটাৰ্ণ হৈছে এনেকুৱা ধৰণৰ। OMR বেছ ৰিটেন এক্সাম হ'ব। তাৰপাছত 2 ঘণ্টা তাত সময় থাকিব। 100টা আপোনালোকৰ মাল্টিপুল কুৱেশ্যন থাকিব, য'ত আপোনালোকৰ 50 মাৰ্ক হ'ব আৰু এটা কুৱেশ্যনত আপোনালোকৰ আধা মাৰ্ককৈ থাকিব আৰু নিগেটিভ মাৰ্ক আপোনালোকৰ ইয়াত নাই, কোনো ধৰণৰ ইয়াত নিগেটিভ মাৰ্ক নাথাকে। এতিয়া কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ আহিব? কুৱেশ্যনবিলাক আহিব আপোনালোকৰ জেনেৰেল ইংলিছ, তাৰপাছত এলিমেণ্টাৰী এৰিথমেটিক, ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, তাৰপাছত আছাম হিষ্ট্ৰী, পলিটি এণ্ড জিঅ'গ্ৰাফী, তাৰপাছত GK আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক। এতিয়া আপোনালোকৰ জেনেৰেল ইংলিছত থাকিব আপোনালোকৰ 20টা কুৱেশ্যন আৰু 20টা কুৱেশ্যনত আপোনালোকৰ আধাকৈ 10 নম্বৰ। এলিমেণ্টাৰী এৰিথমেটিকত আহিব আপোনালোকৰ 20টা কুৱেশ্যন, তাত থাকিব 10 নম্বৰ। ৰিজনিং আৰু মেণ্টেল এবিলিটিত থাকিব 20টা কুৱেশ্যন, তাতো থাকিব 10 নম্বৰ। আছাম হিষ্ট্ৰী, পলিটি এণ্ড জিঅ'গ্ৰাফীত থাকিব 20টা কুৱেশ্যন, তাতো থাকিব 10 নম্বৰ। টোটেল আপোনালোকৰ 50 নম্বৰ হ'ব। তাৰপাছত এতিয়া মেথমেটিক্সত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব? মেথমেটিক্সত আপোনালোকৰ আহিব নাম্বাৰ ছিষ্টেম, তাৰপাছতে ছিম্প্লিফিকেশ্যন, ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, যিবিলাক সমানুপাত, অনুপাত, তেনেকুৱা ধৰণৰ, পাৰ্চেণ্টেজ, স্পীড, ডিষ্টেঞ্চ আৰু টাইম এণ্ড ৱৰ্ক, তাৰপাছত প্ৰফিট আৰু লছ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। এনেকুৱাবোৰ আপোনালোকে ভালদৰে চাই যাব, আপোনালোকৰ এক্সাম দিবলৈ সহজ হ'ব। তাৰপাছত জেনেৰেল ইংলিছত আপোনালোকৰ ভকেবুলাৰী থাকিব, চেণ্টেন্স থাকিব, গ্ৰামাৰত আপোনালোকৰ টেন্স, আৰ্টিকলছ, প্ৰিপজিশ্যনছ আৰু চেণ্টেন্স কাৰেকশ্যন, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। তাৰপাছত ৰিজনিং আৰু মেণ্টেল এবিলিটিত আপোনালোকৰ ব্লাড ৰিলেশ্যনছ, কডিং-ডিকডিং, পাজলছ, তাৰপাছত এনালজি, কাৰেকশ্যন চেণ্টেন্স টেষ্ট, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। আছাম হিষ্ট্ৰীত আপোনালোকৰ যিবিলাক পুৰণি ইতিহাস, তাৰপাছত ৰিভাৰ, ক্লাইমেট, পলিটি, এডমিনিষ্ট্ৰেটিভ, কালচাৰেল হেৰিটেজ, আৰ্ট, লিটাৰেচাৰ, ফেষ্টিভেলছ, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব। তাৰপিছত জেনেৰেল নলেজত আপোনালোকৰ থাকিব ৰাজনৈতিক সাংবিধানিক কুৱেশ্যনবিলাক, স্পৰ্টছ এৱাৰ্ড, কোনবিলাক এৱাৰ্ড পাইছিলে, কোনজন খেলুৱৈ কেতিয়া কোনটো পুৰস্কাৰ পাইছিলে, তাৰপিছত কোনখন কিতাপ কোনে লিখিছিলে, কোনজন কবিয়ে এইখন কিতাপ কোনে লিখিছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকৰ জেনেৰেল নলেজৰ ক্ষেত্ৰত আহিব পাৰে। বান্ধৱীসকল, ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৰে সহায় হোৱাকৈ আপোনালোকে ভিডিঅ'টি এবাৰ শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি আজি ইমানেই। জয় হিন্দ, জয় ভাৰত।